বন্ধুসকল তোমালোকৰ যদি এনেকুৱা ষ্টেটাছ ভিডিঅ' এডিটিং কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকৰ মোবাইলত এটা এপৰ প্ৰয়োজন হ'ব যিটো এপৰ নাম হৈছে কাইনমাষ্টাৰ। সো কাইনমাষ্টাৰ এপটো তোমালোকৰ প্লে ষ্ট'ৰত পোৱা যায়, তাৰ পৰা ডাউনলোড কৰিব পাৰা আৰু গুগলৰ পৰা ডাউনলোড কৰিব পাৰা। সো গুগলৰ পৰা যদি তুমি ডাউনলোড কৰা তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা। সো গুগলৰ পৰা ডাউনলোড কৰিলে তোমালোকে এডিট কৰি ভাল পাবা। তো এতিয়া মই দেখুৱাই দিম তোমালোকে কেনেকৈ কাইনমাষ্টাৰ এপটোত এডিট কৰিব পাৰিবা। তো তোমালোকে মোবাইলত কাইনমাষ্টাৰত গৈ এই যোনটো দেখিছে কাচিন আছে ইয়াত প্লাছৰ ইয়াত টিপিব লাগিব। ইয়াত টিপাৰ পিছত তোমালোকে 16.9 ইয়াত টিপিব লাগিব। ইয়াত টিপাৰ পিছত তোমালোকে যাব লাগিব মিডিয়াত গৈ তোমালোকে এটা বেকগ্ৰাউণ্ড বাছি ল'ব লাগিব। চ' মই এটা বেকগ্ৰাউণ্ড বাছি লৈ পেলাই বগা বেকগ্ৰাউণ্ডটো বাছি লৈ এইটো এই ভিডিঅ'টো জোখত দি লৈ পেলাই তোমালোকে যাব লাগিব লেয়াৰত গৈ তোমালোক যাব লাগিব মিডিয়াত গৈ তোমালোকে তোমালোকৰ মোবাইলৰ পৰা এখন ফটো বাছি ল'ব লাগিব। মই এখন ফটো বাছি লৈছোঁ মোৰ মোবাইলৰ পৰা। চ' ফটোখন বচোৱাৰ পিছত তোমালোকে এনেকৈ বেকগ্ৰাউণ্ডৰ জোখত এনেকৈ দি লৈ ইয়াত টিপি দিবা ফটোখনত টিপাৰ পিছত এনেকৈ তোমালোকে ডাঙৰ কৰি ইয়াৰ জোখত দি দিবা। ইয়াৰ জোখত দিয়াৰ পিছত তোমালোকে এটা কাম কৰিব লাগিব। এতিয়া তোমালোকে ইউটিউবৰ পৰা এটা ভিডিঅ' ডাউনলোড কৰিব লাগিব যিটো ভিডিঅ'ৰ নাম হৈছে গ্ৰীণ স্ক্ৰীণ ইফেক্ট আছামিজ বা হিন্দী চং। তোমালোকে যি চাৰ্চ কৰা হিন্দী কৰিলে হিন্দী আহিব, আছামিজ কৰিলে আছামিজ আহিব। চ' তোমালোকে তাৰ পৰা এটা ইফেক্ট ধুনীয়া ইফেক্ট কৰিবা। তোমালোকে তাৰ পৰা বাছি লৈ এটা ইফেক্ট ডাউনলোড কৰিবা। যদি তোমালোকে তাৰ পৰা ইফেক্টটো ডাউনলোড কৰিব নোৱাৰা তেতিয়াহ'লে মই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে তাৰ পৰাই ডাউনলোড কৰিব পাৰিবা। চ' তোমালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই তোমালোকে যাব লাগিব তোমালোকৰ লেয়াৰত গৈ আকৌ যাব লাগিব তোমালোক মিডিয়াত গৈ তোমালোকে যিটো ভিডিঅ' ডাউনলোড কৰিছিলা সেই ভিডিঅ'টো বাছি লৈ তোমালোকে মই এই ভিডিঅ'টো বাছি লৈছোঁ। বাছি লৈ পেলাই এই তোমালোকে ইয়াৰ ফটোখনৰ জোখত দি ল'বা। চ' ফটোখনৰ জোখত দিয়াৰ পিছত এনেকৈ তোমালোক ওপৰত গৈ ক্ৰমা কেয়াৰত তোমালোকে অন কৰি দিবা। চ' অন কৰাৰ পিছত এতিয়া ভিডিঅ'টো অ'পেন কৰিছোঁ চোৱা। চ' দেখিছে এনেকুৱা ইফেক্ট ডাউনলোড কৰিছিলোঁ কাৰণে মোৰ এনেকুৱা ইফেক্ট আহিছিলে। তাতকৈ ধুনীয়া ইফেক্ট পাবা তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা। চ' বন্ধুসকল এতিয়া যদি এই ভিডিঅ' তোমালোকে ছেভ কৰিব বিচাৰা, চ' মই ভিডিঅ'টো আৰু অকণ দেখুৱাই লৈছোঁ। চ' তোমালোকে এই ভিডিঅ' ডাউনলোড কৰিবলৈ হ'লে তোমালোকে ইয়াত যাব লাগিব। যোনটো শ্বেয়াৰ বাটন দেখিছে ইয়াত গৈ পেলাই তোমালোকে এক্সপাৰ্টত টিপি দিব লাগিব। চ' এতিয়া ভিডিঅ'টো ডাউনলোড হৈ গ'ল। চ' ডাউনলোড হৈ যোৱাৰ পিছত তোমালোকে এই ভিডিঅ'টো তোমালোকৰ মোবাইলৰ গেলাৰীত পাই যাবা। চ' মোবাইলৰ গেলাৰীৰ পৰা তোমালোকে য'তেই ষ্টেটাছ দিব পাৰিবা। তোমালোকৰ মোবাইলৰ হোৱাটছআপৰ ষ্টেটাছ দিব পাৰিবা, ইনষ্টাগ্ৰামত দিব পাৰিবা, তোমালোকৰ য'তে দিয়ে দিব পাৰিবা। চ' ভিডিঅ'টো আজিলৈ ইমানে। যদি ভাল লাগিলে মোৰ এই ভিডিঅ'টো এটা লাইক মাৰিবা আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিলে। চ' যদি তোমালোকে এনেকুৱা ভিডিঅ' আৰু পিছলৈ পাব বিচাৰা তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব।